এই মুহূৰ্তত দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। মাদ্ৰাছাত সহায় কৰিব বীৰ লাচিত সেনাই। আজমলক প্ৰতিশ্ৰুতি দিছে শৃংখল চলিহাই। মাদ্ৰাছাত সহায় কৰিবলৈ সাজু হৈছে বীৰ লাচিত সেনা। বদৰুদ্দিন আজমলক প্ৰতিশ্ৰুতি দিলে শৃংখল চলিহাই। শিৱসাগৰত থকা সকলো খিলঞ্জীয়া মুছলমানৰ সৈতে মিলা প্ৰীতি আছে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। বদৰুদ্দিন আজমলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে বুলি প্ৰতিশ্ৰুতি দিছে শৃংখল চলিহাই। মাদ্ৰাছাত যি সহায়ৰ প্ৰয়োজন হয় সকলো সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিছে শৃংখল চলিহা। আজমলৰ কাষত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। উজনিৰ বান পৰিস্থিতিৰ মাজতেই একলগ হ'ল শৃংখল আৰু বদৰুদ্দিন আজমল। মাদ্ৰাছাত সহায় কৰিবলৈ সাজু হৈছে বীৰ লাচিত সেনাই। পুনৰ জনাইছোঁ এই ডাঙৰ খবৰ। মাদ্ৰাছাত সহায় কৰিব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। বদৰুদ্দিন আজমলক প্ৰতিশ্ৰুতি দিছে শৃংখল চলিহাই। মাদ্ৰাছাত সহায় কৰিবলৈ সাজু হৈছে বীৰ লাচিত সেনা। বদৰুদ্দিন আজমলক প্ৰতিশ্ৰুতি দিলে শৃংখল চলিহাই। শিৱসাগৰত থকা সকলো খিলঞ্জীয়া মুছলমানৰ সৈতে মিলা প্ৰীতি আছে বুলি মন্তব্য শৃংখল চলিহাৰ। বদৰুদ্দিন আজমলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে বুলি মন্তব্য। মাদ্ৰাছাত যি সহায়ৰ প্ৰয়োজন হয় সকলো সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দিলে শৃংখল চলিহাই। আজমলৰ কাষত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। উজনিৰ বান পৰিস্থিতিৰ মাজতেই একলগ হ'ল শৃংখল চলিহা আৰু বদৰুদ্দিন আজমল। মাদ্ৰাছাত সহায় কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।